দোস্তো ওয়েলকাম টু এনাদার ভিডিঅ'। তো আজি আমি গৈ আছোঁ অভাৰপুৰীত গৈ কিনে মানে বিশেষ একো কাম নাই, মানে চাইকেলখন অলপ ঠিক কৰিব আছে, মানে গ্ৰাফিক্স কৰিম বুলি ভাবিছোঁ। গ্ৰাফিক্সটো কৰি ল'ম। মোৰ লগত আছে মনিৰ ভাই আৰু সেইখিনি আছে অৰ্ণৱ। আগত গৈ লগ কৰি আছোঁ তাৰ লগত। বলক এতিয়া অভাৰপুৰীত। मैं खा चला चला और बढ़ता गया तुम्हारी राह में साथ सांस लेता गया আহি পালোঁ আৰু ইয়াৰ পৰা নিয়াৰ আগত 5 কিলোমিটাৰ আছে। লাহে লাহে গৈ থাকোঁ। হাই কৰি দে ভাই। গজব বেজতি বল খেলি আছে গাইছ। গাইছ ৰাস্তাৰ হালত চাওক না। অ' মা, কঁকাল বিষাই গৈছে ৰাস্তা। দিছ ইজ অভাৰপুৰীটো বৰখোলা ৰড। ৰবাৰ বাগান। मैं खा चला चला और बढ़ता गया तुम्हारी राह में साथ सांस लेता गया तो कह दो ना हमें आज तो दे दो ना एक बात तो छेड़ो ना जज्बात में खो लेना। এতিয়া বাজি আছে 6টা। তো ফাইনেলি আমি অভাৰপুৰী আহি পালোঁ। তো আগত গৈ কিনে দোকান খোলা আছে যদি লগাই লওঁ, নহ'লে ঘূৰি যাব লাগিব আৰু কিবা এটা খাই। তো গৈ থাকোঁ দোকানত। গাইছ প্ৰব্লেম এটা হৈ গ'ল। অৰ্ণৱৰ বাৰে বাৰে চাইকেল চেইন পৰি আছে। লেভেল দিছিলে ন এতিয়া, হাই নিদিয়ে। এতিয়া কেনেকুৱা চেইন পৰিছে, সেইকাৰণে চাগে চাইকেলখন মানে বেয়া হৈছিল। জাষ্ট ঠিক কৰিলে, এতিয়া চেইন পৰি আছে। বাট কি প্ৰব্লেম দিছে গম পোৱা নাই। চেইনডাল চাগে ঢিলা হৈছে। ভালকৈ ৰ'বা 1 মিনিট হৈছে। ঠিক আছে, আহি পালোঁ। দোকানখন ভাগ্যভাল খোলা আছে। তো অন্যৰে কৈ আছে হৈছে কি হৈছে, ঐ কি হৈছে কুছ ভি। গাইছ কালাৰ চিলেকশ্যন হৈ গ'ল। এইটো নিয়ন আৰু ব্লেকটো কৰি ল'ম, লগতে আৰু কিবা কিবি থাকিব তেনেকৈ। তো চাই থাকক। এতিয়া কালাৰটো কৰি ল'ম। बड़ा हरामी हो बेटा। যিটো ভাবিছিলোঁ মানে চাইকেলখন ৰেপ কৰা, তো ৰেপটো কৰি ল'লোঁ। এতিয়া বাজি আছে ৰাতিপুৱা 10টা। কালি মানে ৰাতি হ'ল, তেনেকৈ ভিডিঅ'টো এণ্ড কৰা নাছিলোঁ। আৰু গাইজ দিছ ইজ আৱাৰ ফেনাম। তো ফেনামক এতিয়া দেখাই লওঁ মজাকৈ। কালাৰটো হৈছে আপোনালোকে কালিতো গমেই পাইছে, নিয়ন কালাৰ। লগতে আমি ভাবিলোঁ এনেকৈ অকল নিয়ন কালাৰ গ'লে ভাল নালাগিব, তো অলপমান কাৰ্বন ব্লেক কৰি ল'লোঁ। আৰু ইনষ্টাগ্ৰামৰ লগৰ নেম লাকি লাইফষ্টাইল, ডিছক্ৰিপশ্যনতো লিংকটো দিয়া থাকিব। যদি ফ'ল' কৰা নাই ফ'ল'টো কৰি দিব। আৰু ইপিনে দি আছে আপোনাৰ ইউটিউব নেম আৰু ইউটিউব লগতো আছে। তাৰপিছত বিশেষ ইপিনেদি কৰা নাই, আৰু ইপিনেদি মানে ভাল নহ'ব কৰিলে তেনেকৈ। আৰু এইটো চাব পাৰে ফেনাম। আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ আপোনালোকে নকৰে প্লিজ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু চেনেলটো নতুনকৈ আহিছে যদি কোনোবা ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। লগ পাই আছোঁ আন এটা নতুন ভিডিঅ' লৈ। তো টেক কেয়াৰ, বাই বাই।